টিৱা নিৰ্বাচন সম্পৰ্কত কঠিয়াতলী ব্লক কংগ্ৰেছৰ সংবাদমেল দল বিৰোধী কাৰ্যত লিপ্ত হোৱাৰ বাবে উপ সভাপতি শশী বৰদলৈক বহিষ্কাৰ মধ্য অসমত শাসক বিৰোধীৰ মাজত টিৱা নিৰ্বাচনৰ ৰণ চলি থকাৰ সময়তে এখন সংবাদমেলৰ আয়োজন কৰে কঠিয়াতলী ব্লক কংগ্ৰেছে কঠিয়াতলী ব্লক কংগ্ৰেছৰ সভাপতি বেনু আহমেদ নগাঁও জিলা কংগ্ৰেছৰ জনজাতি কোষৰ সভানেত্ৰী সুখেমাই বসুমতাৰী অসম প্ৰদেশ কংগ্ৰেছৰ সদস্য আবুল কালাম আজাদ কঠিয়াতলী ব্লক কংগ্ৰেছৰ সম্পাদক মতিউৰ ৰহমান কঠিয়াতলী ব্লক যুৱ কংগ্ৰেছৰ সভাপতি মুক্তাৰ হুছেইন উপস্থিত থাকে সংবাদমেলখনত কঠিয়াতলী ব্লক কংগ্ৰেছৰ উপ সভাপতি শশী বৰদলৈয়ে দল বিৰোধী কাৰ্যত লিপ্ত হোৱাৰ বাবে দলৰ পৰা বহিষ্কাৰ কৰে বুলি ঘোষণা কৰে উল্লেখযোগ্য যে শশী বৰদলৈ দলীয় প্ৰাৰ্থিত্ব নাপাই নিৰ্দলীয় হিচাপে ৩০ নং নম্বৰ লালুংগাঁও পৰিষদীয় সমষ্টিত নিৰ্বাচন খেলিবলৈ সাজু হৈছে আনহাতে বেনু আহমেদে ক্ষুৰধাৰ সমালোচনা কৰি কয় যে কঠিয়াতলী ব্লক কংগ্ৰেছৰ অধীনত থকা ৩টা সমষ্টিৰ জয়লাভ কৰিব বুলিও দাবী কৰে আমাৰ এৰিয়াত ৩০ নং নম্বৰ লালুংগাঁও আমাৰ দুজন মানুহে টিকেট বিচাৰিছিলে এজন হৈছে শশী বৰদলৈ তেখেত কঠিয়াতলী ব্লক কংগ্ৰেছৰ উপ সভাপতি আৰু এজন হৈছে সুপ্ৰেশ্বৰী বৰদলৈ তেখেতে মহিলা কংগ্ৰেছৰ গতিকে তেখেতসকল দুয়োজনে টিকেট বিচাৰিছিলে তাৰ মাজত সুপ্ৰেশ্বৰী বাইদেউ মহিলাৰ ৰিজাৰ্ভেশ্যনত মহিলাৰ কথা চিন্তা কৰি আমি মানে তেখেতক টিকেট দিয়া হৈছে আৰু শশীকান্ত বৰদলৈ ব্লক কংগ্ৰেছৰ উপসভাপতি হৈও তেখেতে টিকেট নেপাই পিছত নিৰ্দলীয়া হৈছে বা নিৰ্দলীয়া খেলিবৰ কাৰণে ইয়াৰ নমিনেশ্যন দিছে তেখেতক বাৰে বাৰে অনুৰোধ কৰাৰ পিছতো তেখেতে নমিনেশ্যন উদ্যোগ কৰা নাই সেইকাৰণে তেখেতক বৰ্তমান দল বিৰোধী কামত লিপ্ত থকা বুলি তেখেতক দলৰ পৰা বহিষ্কাৰ কৰা হৈছে কিন্তু আমাৰ ৩০ নং লালুংগাঁৱৰ যিটো টিৱা সমষ্টি আছে সেই টিৱা সমষ্টিৰ আপোনাৰ দুজন বাৰে প্ৰাৰ্থিত্ব বিচাৰিছিলে এজন হৈছে আপোনাৰ শশী বৰদলৈ আনজন হৈছে সুপ্ৰেশ্বৰী বৰদলৈ গতিকে আমি শশী বৰদলৈ আছিলে আমাৰ কঠিয়াতলী ব্লক কংগ্ৰেছৰ উপসভাপতি তেওঁ টিকেট নিদিব বহুতভাৱে আমি ৰিকুৱেষ্ট কৰিছিলোঁ যে আপুনি প্ৰতিদ্বন্দ্বিতা নকৰিব কিন্তু তেখেতে প্ৰতিদ্বন্দ্বিতা কৰি এতিয়া আমাকে হলঠেকত পলাইছে আৰু আমাৰ দলৰ নীতি নিয়ম অনুশাসন ভংগ কৰিছে বুলি তেখেতক আমি নগাঁও জিলা কংগ্ৰেছক জনোৱা হৈছিলে আৰু নগাঁও জিলা কংগ্ৰেছে তেখেতক দলৰ পৰা বহিষ্কাৰ কৰিছে দি আছোঁ কিন্তু আমি তিনিওটাতে আমি জিকিম বুলি আমাৰ 100% আমাৰ হেৰি আছে যে আমি তিনিওটাতে জিকিম আমাৰ ষ্টেট কেম্পেইনিং আহিব আপোনাৰ ৰিপুণ বৰা প্ৰদ্যুৎ বৰদলৈ ৰকিবুল হুছেইন ছাৰ গতিকে এই তিনিজন আহি পেলাই এইকেইজনতে মিটিং কৰিব আৰু আমি যেও ঘূৰি আছোঁ আমি ব্লক কংগ্ৰেছ হিচাপে যিখিনি চেষ্টা কৰিবলৈ দিছে সেইখিনি আমি কৰি আছোঁ আৰু নিশ্চয় আমি তিনিওটাতে এইবাৰ হ'ম বুলি মই আশা কৰিছোঁ দেখা গৈছে যে বিজেপি চৰকাৰ সেইখিনি সময়ত আপোনালোকে নাই দলীয় বিজেপি চৰকাৰ হ'লেও বিজেপি চৰকাৰ কাৰ্যকলাপত মানুহ অসন্তুষ্ট হৈ গৈছে এওঁলোকৰ কিনো হেৰি আছে আপোনাৰ উন্নয়নমূলক কি এওঁলোকৰ আঁচনি আছে বা কি কৰিছে আজি দেশত মাত্ৰ এক হিন্দু মুছলমান পাকিস্তান ভাৰত এইবিলাক কথা কৈ মোগল আজমল এইবিলাক কথা কোনো উন্নতিৰ কথাই নাই এওঁলোকৰ গতিকে অসমৰ ৰাইজে চব বুজি পায় গতিকে সকলোৱে বুজি পাইছে এতিয়া বিজেপিৰ প্ৰতি মোৰ সংগীত ভংগ হৈছে এওঁলোক নিশ্চয় সেইকাৰণে আজি কংগ্ৰেছ জপিয়াই পৰিছে আৰু কংগ্ৰেছ ভোট দিব আৰু আমি তিনিটা টিৱা কাউন্সিল আমি জিকিম এটা আমি না তিনিটা যিসকল আগতে আছিলে আমাৰ কংগ্ৰেছ দলৰ নাছিলে এওঁ বিজেপিত আছিলে ঠিক বিজেপি চৰকাৰৰ নিচিনা এওঁলোকে এইবিলাক কৰপশ্যনে কৰিছে একো উন্নয়নমূলক কাম হেৰি কৰা নাই ৰাইজে অসন্তুষ্ট হৈ গৈছে যাৰ ফলত ৰাইজে জপিয়াই পৰিছে কংগ্ৰেছক ভোট দিবৰ কাৰণে ৰাইজৰ প্ৰতি কি আহ্বান কৰিব আপুনি ৰাইজক মই অনুৰোধ কৰিছোঁ যে আপোনালোকে কি এই 10 বছৰত আপোনালোকে গম পাইছে যে আপোনালোকৰ টিৱা কাউন্সিলৰ কি উন্নতি হৈছে গতিকে আপোনালোকে সকলোৱে কংগ্ৰেছক ভোট দি কংগ্ৰেছ জড়িত কৰক আৰু নিশ্চয় আমি উন্নতিৰ কাম যিখিনি আছে উন্নয়নমূলক কাম সেইখিনি আমি নিশ্চয় কংগ্ৰেছে কৰিম কামপুৰৰ পৰা ইকৰামুল ইছলামৰ ৰিপৰ্ট দৈনিক টাইম